এঘৰ মানুহৰ দুটা মেকুৰী আছিল। সিহঁত দুটা বৰ চতুৰ আছিল। তাহাঁতৰ এটাৰ নাম আছিল মিকু আৰু ইটোৰ নাম আছিল টিকু। এদিন মানুহ ঘৰত পিঠা বনোৱা হৈছিল। ওচৰতে মেকুৰীকেইটাই বহি আছিল। এটাই হঠাতে ডাঙৰ আকাৰৰ পিঠা এখন মুখত লৈ দৌৰি পলাল। আনটিও তাৰ লগতে পিছে পিছে গ'ল। সিহঁতে এজোপা গছৰ তলত আহি বহিল। দুয়োটাৰে মাজত পিঠা ভাগ বতৰা হ'ল। সিহঁতে পিঠাটো দুভাগ কৰিলে। কিন্তু পিঠাৰ ভাগ দুয়োৱে বিচৰা ধৰণে সমান নহ'ল। সেইলৈয়ে দুয়োটাৰে মাজত কাজিয়া হ'ল। যিহেতু পিঠাটো মই চুৰ কৰিছোঁ, সেইকাৰণে সৰহকৈ ময়ে ল'ম। নহ'ব। তই চুৰ কৰোঁতে ময়ো তোৰ লগ দিছিলোঁ। গিৰিহঁত উঠি যাওঁতে ইংগিতটো মইহে তোক দিছিলোঁ। গতিকে পিঠা সমান ভাগ হ'ব লাগিব। মেকুৰীকেইটাই এইদৰে কাজিয়া কৰি থাকোঁতেই গছৰ ডালৰ পৰা ওলমি এটা বান্দৰে তাহাঁতক চাই আছিল। বান্দৰটোৱে গছৰ ডালৰ পৰা মাত লগালে। আৰে মেকুৰী ভাইহঁত, তোমালোকে কাজিয়া কৰি কিয় মৰিছা? মই তোমালোকক পিঠা সমানে ভাগ কৰি দিম। বান্দৰৰ কথাত মেকুৰীহঁত ৰাজি হ'ল আৰু বান্দৰ তললৈ নামি আহিল। পিঠাখন দেখি বান্দৰৰ খুব লোভ লাগিল। সি কোনোদিনে পিঠা খোৱা নাছিল। সি মনতে এটা বুদ্ধি পাঙি ক'ৰবালৈ দৌৰি গুচি গ'ল। আৰু অলপ পাছতে হাতত এখন ওজন কৰা পাল্লা লৈ আহিল। এইবাৰ বান্দৰে পাল্লাখনৰ দুয়োফালে দুভাগ পিঠা উঠাই দি ওজন কৰিবলৈ ধৰিলে। পাল্লাৰ যিটো ফাল তললৈ নামি গ'ল, সেইফালে পিঠা বেছি। সেয়ে বান্দৰে তললৈ নামি যোৱা পাল্লাৰ পিঠাভাগ অলপ কামুৰি খাই পেলালে। সেইডোখৰ পিঠা বেছি আছিল, গতিকে মই অকণমান খাই সমান কৰি দিলোঁ হওক। হ'ব বান্দৰ ভাই, তুমি মুঠতে আমাক পিঠাটো সমান ভাগ কৰি দিয়া। এইদৰে বান্দৰে দুয়োফালৰ পৰা পিঠা অকণ অকণ কামুৰি খাই থাকিবলৈ ধৰিলে। শেষত দেখা গ'ল পিঠা শেষ। পাল্লাৰ দুয়োফালে একোৱেই নাই। দুয়োভাগ পিঠাকেই বান্দৰে কৌশলেৰে খাই পেলাইছে। বান্দৰে পাল্লাখনলৈ জাপ মাৰি গছলৈ উঠি গ'ল আৰু তলত মেকুৰী দুটাই ইটোৱে সিটোৰ মুখলৈ ভেবা লাগি চাই থাকিল। মেকুৰী দুটাই বুজিলে যে নিজৰ ভিতৰৰ কাজিয়াত কেতিয়াও অন্য লোকক মতা উচিত নহয়। নিজৰ সমস্যা নিজেই সমাধান কৰিব লাগে, অন্যথা আনৰেই লাভ হয়। কণমানিহঁত, আজি যদি তোমালোকে মোৰ সাধুটো শুনি ভাল পালা, তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবা। তোমালোকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ এটা অন্য কাহিনী লৈ আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।